নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম এখন ব্ৰইলাৰ ফাৰ্ম খুব সহজে, খুব কম পইচাত কেনেকৈ নিৰ্মাণ কৰিব পাৰি আৰু ফাৰ্মত কেনেকুৱা ধৰণৰ কাম কৰা হয়, সকলো কথা আজি এই ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে যদি ভাবিছে তেনে খুব কম পইচাতে এখন ব্ৰইলাৰ ফাৰ্ম নিৰ্মাণ কৰিব পাৰে। আপোনালোকক হয়তো বহুতে ক'ব পাৰে যে এখন ব্ৰইলাৰ ফাৰ্ম খুলিবৰ বাবে বহুত টকাৰ প্ৰয়োজন হয়। মই আপোনালোকক ক'ব বিচাৰিছোঁ, এখন ব্ৰইলাৰ ফাৰ্ম খুলিবৰ বাবে বেছি টকাৰ প্ৰয়োজন নহয়। কিছুমান কাম আমি নিজে কৰিব লাগিব, যিবোৰ কাম আমি আচলতে নিজে কৰিব পাৰোঁ, সেই কামবোৰ আমি নিজে কৰিব লাগিব। প্ৰথম কাম আমি কৰিব লাগিব যে ব্ৰইলাৰ ফাৰ্ম এখনত বাঁহ, যদি বাঁহেৰে বনোৱা হয়, বাঁহ প্ৰয়োজন। যদি বাঁহবিলাক ঘৰতে থাকে তেনেহ'লে বাঁহ কিনিব নালাগে, সেই পইচাটো বাচি যাব। আৰু যদি বাঁহ কিনিবলগীয়া হয়ও তেনে বাঁহ কিনি যদি বাঁহৰ কামখিনি আমি নিজে কৰোঁ তেনেহ'লে আমাৰ যি হাজিৰা খৰচ, সেই খৰচ আমাৰ বাচি যাব। প্ৰথম তেনেকৈ যদি আমি বাঁহ কিনি আমি ফাৰ্ম এখন আৰম্ভ কৰোঁ, আমি 1000 কেপাচিটিৰ ফাৰ্ম এখন যদি আমি খুলিবলৈ যাওঁ তেনে আমাক প্ৰায় 30,000 মান টকা বাঁহ কিনাত লাগিব। তাৰ পাছতে আমি যদি ওপৰত টিং নিদি আমি ত্ৰিপাল দিবলৈ যদি চেষ্টা কৰোঁ তেতিয়াহ'লে আমি ত্ৰিপাল দিব পাৰোঁ। ঠিক তেনেকৈ আমাৰ 50-60,000 টকাত আমাৰ এখন সুন্দৰ ব্ৰইলাৰ ফাৰ্ম আমি নিৰ্মাণ কৰিব পাৰোঁ। দ্বিতীয়তে আমি ব্ৰইলাৰ ফাৰ্মখন খোলাৰ পাছত যেতিয়া আমি ব্ৰইলাৰ পুহিম, আমি এনেকৈ তলত আমি দিব লাগিব ধানৰ যিটো ফলীয়া, সেই ফলীয়াটো আমি তলত তেনেকৈ পাৰি ফলীয়াটো দিব লাগিব আৰু পুৱাৰ বেলাত ফলীয়াটো এনেকৈ খুচৰিব লাগিব। আৰু এনেকৈ খুচৰাৰ পাছত আমি এইটো আপোনালোকে যিটো দেখিছে এইটো স্প্ৰে দৰৱ হয়, এই দৰৱটো আমি পানীত মিলাই স্প্ৰে কৰি কুকুৰাৰ গাত আমি মাৰিব লাগিব। আৰু এইটো মৰাৰ মূল কাৰণ হ'ল কুকুৰাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়। এই সকলো ধৰণৰ বেমাৰ আজাৰৰ পৰা আমি যাতে কুকুৰাখিনিক বচাই ৰাখিব পাৰোঁ, তাৰ বাবে স্প্ৰেটো কৰা হয়। অসমৰ বাহিৰত বিভিন্ন ঠাইত আমাৰ অসমৰ ল'ৰাই গৈ কাম কৰি আছে। যদি আপোনালোকে ভাবিছে অসমতে থাকি, ঘৰতে থাকি এটা কাম কৰোঁ, তেনে 2-3জন বন্ধু লগ হৈ আপোনালোকে এনেকুৱা এখন ব্ৰইলাৰ ফাৰ্ম কৰি আপোনালোকে কিন্তু নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিব। বহুতে হয়তো ক'ব আপোনালোকক এখন ব্ৰইলাৰ ফাৰ্মৰ পৰা বেছি টকাৰ উপাৰ্জন কৰিব নোৱাৰি। হয়তো বহুতে আপোনালোকক তেনেকৈ ক'ব, কিন্তু মই আপোনালোকক কথাটো ক'ব বিচাৰিছোঁ যে বেছি টকা প্ৰয়োজন নহ'লেও কিন্তু ব্ৰইলাৰ ফাৰ্ম কৰি কি লাভ হয় মানুহৰ, মই খুব চমুকৈ আপোনালোকক ক'ব বিচাৰিছোঁ। দিনৰ দিনটো ব্ৰইলাৰ ফাৰ্মত কাম কৰি থাকিব নালাগে। প্ৰথম কথা, আপুনি যদি পুৱা 6 বজাত যদি আপুনি শুই উঠি ফাৰ্মখনত কাম কৰে, খুব বেছি সময় লাগিব 2 ঘণ্টা। 6টাৰ পৰা 8টালৈকে আপুনি কাম কৰি শেষ কৰি দিব পাৰে। আৰু তাৰ পাছত আপোনালোকে দিনটোৰ বাবে নিজৰ ব্যক্তিগত হওক বা বিভিন্ন ধৰণৰ কামত আপোনালোকে যাব পাৰিব। তাৰ পাছত আমি যদি চাওঁ ৰাতিলৈ যদি আমি কাম কৰোঁ, তেনে আমি 6টাৰ পৰা আমি 8টালৈকে সেই 2 ঘণ্টা, সেই 2 ঘণ্টা কাম কৰাৰ পিছত আমি ৰাতিটো ৰাতি একো কাম নকৰিলেও হয়। ঠিক তেনেকৈ আগবেলা 2 ঘণ্টা আৰু পাছবেলা 2 ঘণ্টা, তাৰ মাজৰ সময়ছোৱাত আপুনি বিভিন্ন ধৰণৰ আপুনি কাম কৰিব পাৰে। সেয়েহে মই আপোনাক কওঁ যে দিনৰ দিনটো ব্ৰইলাৰ ফাৰ্মখনত আচলতে আমাৰ কাম নহয়, পাৰ্ট টাইম জবৰ নিচিনাই হয়। মানে কম সময়তে আপুনি এটা ভাল ধন আপোনালোকে ঘটিব পাৰে। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা কৰিছোঁ। অনাগত দিনত বিভিন্ন বিষয়ক লৈ আমি আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আনিম। এই ভিডিঅ'সমূহে আপোনালোকক কিছুমান ক্ষেত্ৰত যদি সহায় কৰিব বুলি আমি আশাবাদী। আপোনালোকে যদি আমাক অলপ সাহস দিয়ে, আমাক অলপ যদি মৰম দিয়ে, তেনেহ'লে আমি
অনাগত দিনত আপোনালোকৰ হৈ সদায় কাম কৰি যাম। ধন্যবাদ। জয় অসম।